নমস্কাৰ, মই আজি এটি ধুনীয়া ৰেচিপি বনাব লৈছোঁ। শুকান মিছা মাছ আৰু ৰঙালাও। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। এয়া অলপ শুকান মিছা মাছ লৈছোঁ আৰু এয়া এটা ৰঙালাও লৈছোঁ। এই শুকান মিছা মাছখিনি মই এতিয়া কুহুমীয়া গৰম পানীত 3 বাৰমান এইদৰে পানী দিছোঁ আৰু এইদৰে পানী দি 3 বাৰমান মিছা মাছখিনি ধুই ল'ম। এইদৰে কুহুমীয়া গৰম পানীয়ে মাছখিনি ধুইছোঁ। এইদৰে মাছখিনি 3 বাৰ কুহুমীয়া গৰম পানীয়ে ধুই ল'লোঁ। আৰু এয়া ৰঙালাওটোৰ এপিচ কাটি লৈছোঁ, এটা আলু দিছোঁ আৰু এটা পিঁয়াজ আৰু 2টামান শুকান জলকীয়া আৰু অলপ আদা নহৰু। গেছত এখন কেৰাহী পাতি ইয়াত মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মোৰ তেল গৰম হৈ গৈছে আৰু ইয়াতে অকণমান জিৰা দিছোঁ। আৰু তেলতে কেইটামান শুকান জলকীয়াও দিছোঁ। আৰু এটা পিঁয়াজ কাটি লৈছিলোঁ, ইয়াতেই দিছোঁ। এয়া মোৰ পিঁয়াজখিনি ধুনীয়া এটা ৰঙচুৱা ৰং আহিছে। আৰু এতিয়া মিছা মাছখিনি ইয়াতে অলপ সময় ভাজি ল'ম। আৰু এয়া অলপ আদা নহৰু দিছোঁ। আৰু 2টামান কেঁচা জলকীয়াও দিছোঁ। আৰু মিছা মাছখিনি এইদৰে অলপ সময় ভাজি লৈছোঁ। আৰু ভাজি লোৱাৰ পাছত ইয়াত মই ৰঙালাওখিনি দিম। আৰু এয়া ৰঙালাও আৰু আলুখিনি ইয়াতে দিছোঁ। আৰু ইয়াত জোখৰ অনুপাতে নিমখ দিছোঁ।
আৰু এয়া হালধি দিছোঁ। ৰঙালাওখিনি সিজিবৰ কাৰণে অলপ সময় ঢাকি ৰাখি দিম। এয়া ৰঙালাও আলুখিনি খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এচামুচ জিৰা আৰু ধনিয়া গুড়ি দিছোঁ, আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। এয়া খুব ধুনীয়াকৈ ভাজিকণ হৈ গৈছে, আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধও আহিছে। আৰু এতিয়া অলপমান মই পানী দিছোঁ, যিহেতু শুকান মিছা মাছ, অকণমান পানী দিলে মিছা মাছটো ফুলি উঠে, তেতিয়া খাবলৈ খুব ভাল হয়। আৰু এই পানীকণ মই শুকুৱাই দিম। এতিয়া অকণমান সময় পানীটো শুকাবৰ কাৰণে ঢাকি ৰাখি দিছিলোঁ, আৰু এয়া পানীকণ শুকাই গৈছে, আৰু মিছা মাছ আৰু ৰঙালাওৰ পৰা এটা খুব ধুনীয়া গোন্ধ আহিছে। আৰু বাকী থকা আদা নহৰুকণ ইয়াতে দি দিছোঁ। এয়া মোৰ মিছা মাছ ৰঙালাওৰ লগত বনোৱা ভাজিকণ হৈয়ে গৈছে। যদি মোৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে এইদৰে খোৱা নাই, বনাই খাই চাবচোন, খাই খুব ভাল লাগে।